प्रमोद बर'नि दैदेननाय बिटिआर सरकारा गासैबो बिटिआर बियाब नाङैनो दिनैनि समाव खामानि मावफुंनानै बेखेवनानै होनाया सान हर सोलिगासिनो दं। रोजा रोजा खामानि मावनायखौ बेखेवना होनाय हाबाफारिखौ गोबां नुनो मोननाय जादों। थिग बेबायदिनो बे खेबाव मावफुं सोद्रोमा डक्टर नीलुर सरगियारिनि हाबा मावनायखौ बाख्नायदों ओनसोलनि रायजो राजाफोरा। मावफुं सोद्रोमा डक्टर नीलुर सरगियारि बिथाङा EM जानाय लोगो लोगो ओनसोलाव लामा दालां रायजो राजानि बायदि बायदि सुबिदा खालामना होनायखौ फोरमायदों रौता बियाबनि सिङाव थानाय सुङाबुदि ओनसोलनि रायजो राजाफोरजों लोगोसे गोबां गामिफ्रा। मावफुं सोद्रोमा जानाय लोगो लोगो ओनसोलनि लामानि जेंना, दैनि जेंना आरो गुबुन गुबुन रायजो राजानि जेंना सुस्रांनायखौ फोरमायदों रायजो राजाफ्रा। रायजो राजानि फोरमायनाय बायदिब्ला सिगांनि हाग्रामा दैदेननाय BPF सरकारा गोबां खेब सुङाबुदि अरां रौता बर' बाजार ओनसोलफोराव मेल मिटिं खुंदोंमोनब्लाबो रायजो राजाफोरनि हान्था मेलानि लामा, दै आरो सरकारनि न' मोनै बायदि जेंनाफोरखौ सुस्रांनानै होनो हायाखैमोन। नाथाय दिनैनि समाव प्रमोद बर'नि दैदेननाय UPPL सरकाराव फैनाय लोगो लोगो बेफोर गासैबो जेंनाया सुस्रांजानायखौ फोरमायदों सुङाबुदि बर' बाजार रौता आरो गोबां ओनसोलनि गुन गोनां सुबुंफोरा। बिदिब्ला फैदो 40 नं रौता समस्ति बियाबनि गोबां गामि एबा गामिनि ओनसोल एबा गामि ओनसोलनि रायजो राजाफोरा मावफुं सोद्रोमा डक्टर नीलुर सरगियारिनि हाबाफारिखौ माबायदि बाख्नायदों जों आबुङै मिथिनो लादों। এইটো যেটো ৰাস্তাত ৰখি আছো আমি, এইটো ৰাস্তাত একবাৰ মানে হাগ্ৰামা মহিলাৰীয়ে আহি ধুবুৰীত মিটিং কৰিছিল আৰু তেতিয়া কৈছিল ৰাস্তাটো বনাই দিব, কিন্তু বনোৱা নাই। তাৰপিছত আমাৰ এই BTR UPPL চৰকাৰে বনাইছে। তাৰ উপৰিও ৰাইজে UPPL চৰকাৰক বহুত ভাল পাইছে। তাৰ কাৰণ হ'ল 2006 চনত, 2011 চনত, 2018 চনত চেংচন হোৱা ঘৰবিলাক এই 2021-22-23 বিত্তীয় বৰ্ষত হে ৰাইজে ঘৰবিলাক পাইছে। ইমান দিন হাগ্ৰামাৰ দিনত এইবিলাক ঘৰ হয়তো মানে দিলে দিব পাৰিছিল, তথাপিও দিয়া নাই ৰাইজক। কিন্তু এতিয়া ৰাইজ বহুত খুশি। তেখেতসকলে মানে কিবা ভোট বেংকৰ কাৰণে বা কিবা অইন ৰাজনীতিৰ কাৰণে ৰখাই থৈছিল, কিন্তু প্ৰমোদ বড়ো ছাৰে এইখিনি কৰা নাই। তেখেত চৰকাৰত অহাৰ লগে লগে সকলো যিমান ঘৰ আছিল সব একেলগে মোকলাই দিছে আৰু সকলো ৰাইজে ঘৰে ঘৰে ঘৰ পোৱা হৈ গ'ল। 2 বছৰত তেখেতেতো আমি দেখা মতে বহুত ভাল ডেভেলপমেণ্ট কৰিছে। এইখিনি যি ৰাস্তা চাই আছে আপোনালোকে, যিটো ৰাস্তাত ৰখি আছোঁ, এইটো ৰাস্তাও আগতে বহুত জৰাজীৰ্ণ আছিল। আমি অহা যোৱা বা স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা বহুত অসুবিধা হৈছিল। তেখেতে আমাৰ এইখিনি এৰিয়াৰ EM হোৱাৰ লগে লগেই প্ৰথম এইটো ৰাস্তাই বনাইছে আৰু এইটো ৰাস্তা বনোৱাৰ মানে পিছত আমি এতিয়া অহা যোৱা যাতায়াত বহুত সুবিধা হৈছে। তাৰ উপৰিও আমাৰ এইটো বজাৰ চেণ্টাৰ যিটো আছিল, এইটো মানে এই ৰাস্তাৰ লগে লগে বহুত উন্নত হৈছে আৰু ইয়াত এটা লাইটো দিছে। এতিয়া মানে কেতিয়াবা কাৰেণ্ট নহ'লেও আমি অলপ পোহৰ পায়। আৰু ইতিমধ্যে তেখেত জেজেএমৰ মানে হেৰি সেই হিচাপে আমাক ইয়াত এটা জেজেএমৰ মানে হেৰি দিছে। মোৰ নাম হ'ল প্ৰদীপ মাহাতো। মই এইখন গাঁৱৰে স্থায়ী বাসিন্দা হয় আৰু এই ৰাস্তাখন আগত এনেকুৱা অৱস্থা আছিলে, বোকা চোকা একেবাৰে অহা যোৱা কৰোঁতে ইমান অসুবিধা পাইছিলোঁ। এতিয়া এই CC ব্লকখন হোৱাৰ পিছত এতিয়া খুব সুবিধা হৈছে অহা যোৱাৰ কাৰণে। আৰু বিশেষকৈ আমাৰ সেই দলংখনত এনেকুৱা অসুবিধা হয়, এতিয়া ৰাতিত যদি মোৰ ঘৰটো ওচৰতে আছে, দলঙৰ ওচৰতে, কোনোবা আহে মটৰ চাইকেল লৈ আহিব, গাড়ী লৈ আহিব, আহি পেলাই মোকেহে বেছিকৈ ডিষ্টাৰ্ব দি থাকে যে দাদা উঠক, এইখিনি ৰাস্তা কোনফালে যাব লাগে, এনেকৈ কৈ মানে যেতিয়া আহে তেতিয়াই মোকে পায়। তো এইটো কাৰণে মই অসুবিধা পাইছিলোঁ, পাই আছোঁ। এতিয়া এই দলংখন হৈ গ'লে আমাৰ খুব সুবিধা হ'ব। ইয়াৰ পৰা ধৰি লওক পাৰিপাটা, ধূপগুৰি আৰু আমাৰ 2 নং চেগাচুপৰি গাঁও পঞ্চায়ত আছে, তাতলৈকে অহা যোৱাৰ কাৰণে আমাৰ সুবিধা হ'ব। আৰু বিশেষকৈ গৰ্ভৱতী মহিলাসকল বেজী ল'ব যায়, ভেকচিন ল'ব যায় আৰু সৰু সৰু ল'ৰা ছোৱালী হাতত উঠাই এইফালৰ 5-6 কিলোমিটাৰ ঘূৰি যাব লগা হয়। এইটোৰ কাৰণে চৰকাৰলৈ হাজাৰবাৰ মই নমস্কাৰ কৰিছোঁ আৰু ধন্যবাদ দিছোঁ। আৰু যিটো এতিয়া আমাৰ বৰ্তমান যিটো অসুবিধা চলি আছে, আমাৰ অলপ আগত যিটো দলং আছে, এই দলংটো এতিয়া যদি আমাৰ যোন চৰকাৰে চলি আছে, সেই চৰকাৰে এই দলংটো যদি বনাই দিয়ে, বিশেষকৈ আমাৰ মহিলাবিলাকৰ কাৰণে আমাৰ বহুত অসুবিধা। কিয় এই ৰাস্তাটো আৰু এই দলংটো দিয়ে আমি চাব চেণ্টাৰত যাব লাগে,
আৰু এই ৰাস্তাৰ থ্ৰুৱে আমি VCDC যাব লাগে আৰু মহিলাবিলাকৰ কিয় বেছি অসুবিধা थाखो 8, 9 आरो 10 नि फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय इम्पल्स आसामा नोंथांनि थाखाय होदों अनलाइन टिउसन एप्सनि सुबिदा बर' आरो एसामिस मोन्नैबो बिजोंनि 8, 9 आरो 10 थाखोनि बिगियान सानखान्थि आरो इंराजि आयदायाव अनलाइन टिउसननि सुबिदाखौ होगोन मोनफ्रोमबो आयदायाव दान मोनसेनि फिसआ 250 रांल' जागोन 12 दाननि थाखाय फरायसानि अनलाइन टिउसना सोलिगोन इम्पल्स आसाम अनलाइन टिउसन एपआव लाइव क्लास अनलाइन टेस्ट अनलाइन एसाइनमेंट आरो डाउट क्लियरिंग सेसननि सुबिदा मोननो हागोन इम्पल्स आसाम अनलाइन टिउसन एपआव रोंगौथि गोनां एक्सपिरियेन्स फोरोंगिरिफ्रासो फोरोंगोन गोसो गुदुं फरायसाफ्रा गाव गावनि मबाइलाव गुगल प्ले स्ट'रनिफ्राय इम्पल्स आसाम एपखौ डाउनल'ड खालामनो हागोन लोगोसेयैनो 8099334099 जानबुं अनजिमायाव थोंजोङै जगाजग खालामनो हागोन